নমস্কাৰ। এই মুহূৰ্তত আপোনালোক দিবলৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণক লৈ আপোনালোকক ডাঙৰ এটা বিশেষ খবৰ দিবলৈ গৈছে। যদি আপোনালোকে PM কিষাণৰ টকা লাভ নকৰে, আপোনালোকৰ PM কিষাণৰ টকা যদি আপোনালোকে আগৰ পৰাই যদি লাভ কৰা নাই, তেন্তে আপোনালোকৰ বাবে এটা ভাল খবৰ। আপোনালোকে এই তিনিটা কাম কৰক, তেন্তে আপোনালোকে 100% আপোনালোকে টকা লাভ কৰিবই। তো আপোনালোকে এই তিনিটা কাম কেনেকৈ কৰিবলৈ, কি কৰিবলৈ, সম্পূৰ্ণ ডিটেইলছ কিন্তু এইটো ভিডিঅ'ত আপোনালোক জনাই দিম। সেয়েহে আপোনালোক ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো এতিয়া আপোনালোকৰ কথা হ'ল যে যদি আপোনালোকে এটা বা দুটা কিস্তি লাভ কৰিছিলে, লাভ কৰাৰ পিছত কিন্তু আপোনালোকৰ এই PM কিষাণৰ ৱেবছাইটত কিন্তু আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপোনালোকে চেক কৰিব লাগিব। আপোনাৰ এটা দুটা কিস্তিৰ প্ৰচেছ যদি আপোনালোকৰ বন্ধ হৈ আছে, তেন্তে কিন্তু আপোনালোকে আৰু কিস্তি লাভ নকৰে। তেন্তে কিন্তু আপোনালোকে এই তিনিটা কাম কৰিব লাগিব। যিটো কথা মই আগতে ক'লোঁ যে এই তিনিটা কাম কৰিব লাগিব। এই তিনিটা কাম কৰিলে আপোনালোকে নিশ্চিত আপোনালোকৰ 100% কিন্তু আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব। তো এই তিনিটা কামেই কিন্তু আমি ইয়াত আজি দেখুৱাই দিম। তো আপোনালোকে কি কৰিব, যদি আপোনালোকে তিনিটা কামৰ ভিতৰত যদি আপোনালোকে এটা বা দুটা ইয়েছ হৈ থাকে, তেন্তে কিন্তু আপোনালোকৰ টেনশ্যন নাই। যদি আপোনালোকৰ লেণ্ড চেণ্ডিংটো ইয়েছ হৈ থাকে, তেতিয়া কিন্তু আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত যাব নালাগে। তাত আপোনালোকৰ ঘৰতে থাকি আপোনালোকে কৰিব পাৰিব, যিকোনো এটা কম্পিউটাৰ দোকানত যাই কৰিব পাৰিব। আৰু যদি আপোনাৰ লেণ্ড চেণ্ডিংটো ন হৈ থাকে, তেন্তে কিন্তু আপোনালোকৰ অফিচত যাব লাগিবই। অফিচত যাই আপোনাৰ লেণ্ড চেণ্ডিংটো ইয়েছ কৰি লৈ আৰু বাকী দুটা কাম আপোনালোকে কম্পিউটাৰ দোকানত কৰিব লাগিব। তো আহক আমি চাই লওঁ বিস্তাৰিত কেনেকৈ আপোনালোকে কৰিব লাগিব, কি সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'ত আপোনালোকে জনাই দিম। সেয়ে আপোনাৰ ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। তো যিসকল মানুহে 15 নম্বৰ কিস্তি পোৱা নাই, 12 নম্বৰ 13 নম্বৰ কিস্তি পোৱা নাই, পেণ্ডিং হৈ আছে, কেইটামান কিস্তি পাই পেণ্ডিং হৈ আছে, এইসকল মানুহে কি কৰিব? এইসকলৰ কাৰণে ফাৰ্ষ্টতে আপোনালোকে আপোনাৰ ষ্টেটাছটো আপোনালোকে চেক কৰি ল'ব লাগিব। আপোনাৰ ষ্টেটাছটো কি হৈ আছে। আপোনালোকে ষ্টেটাছটো চেক কৰিলেহে আপুনি গম পাব যে আপোনাৰ এই PM কিষাণৰ ৱেবছাইটত যাই আপোনালোকে চেক কৰি ল'ব আপোনাৰ ষ্টেটাছটো কি হৈ আছে। তেতিয়া আপোনালোকে গম পাব আপোনাৰ পইচাটো কিয় সোমোৱা নাই বা কি হৈছে, আপোনাৰ প্ৰব্লেমটো কি হৈছে। আপুনি এইটো চেক কৰিবৰ কাৰণে আপুনি যাব লাগিব আপোনাৰ PM কিষাণৰ ৱেবছাইটত, অফিচিয়েল ৱেবছাইটত যাই আপোনালোকে ইয়াত নাও ইয়াৰ ৰেজিষ্ট্ৰেশ্যন, নাও ইয়াৰ ষ্টেটাছ বুলি আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াত কেপচাটো ফিল আপ কৰি দিব লাগিব। কেপচাটো ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব, যিটো EKYC কৰা OTP। এই OTPটো ইয়াত দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ডিটেইলছটো চাব পাৰিব। মই OTPটো দি লগ ইন কৰি লৈ আছোঁ মই ডেস্কটপটো। এয়া চাওক, মই লগ ইন কৰি ল'লোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আৰু OTP এটা দি মই লগ ইন কৰি ল'লোঁ। লগ ইন কৰাৰ পিছত আপোনালোকে ইয়াত চাব লাগিব যে ইলিজিবিলিটি ষ্টেটাছ, আপোনালোকে ইয়াত ষ্টেটাছটো আপোনালোকে ইয়াত চাব লাগিব। আপোনালোকে ইয়াত চাব যে লেণ্ড চেণ্ডিং ইয়াত ইয়েছ হৈ আছে, EKYC ষ্টেটাছ ইয়েছ হৈ আছে, আধাৰ বেংক চেণ্ডিং ষ্টেটাছ ইয়েছ হৈ আছে। যদি আপোনালোকে এই তিনিটা ইয়েছ হৈ থাকে, তেতিয়া কিন্তু আপোনালোকে পইচা সোমাবই। আৰু যদি আপোনালোকৰ এই তিনিটা ইয়েছ হৈ নাথাকে, তেতিয়া কিন্তু আপোনাৰ পইচা নোসোমায়। ধৰি লওক যে আগতে আপুনি পইচা পাইছিলে, কেইটামান কিস্তি পাইছিলে, তাৰপিছত আপোনাৰ বন্ধ হৈ আছে। কিয় বন্ধ হৈছে আপুনি ইয়াত চাব। ইয়াক মই স্ক্ৰীনশ্বট এটা দি থৈ দিছোঁ। যদি এনেকুৱা ৰঙা চিন হৈ থাকে, মানে পুৰণ চিন হৈ থাকে, তেতিয়া কিন্তু আপোনালোকে নাপায়, পইচাটো নাপায়। তো আপোনালোকে এনেকুৱা ব্লু টিক হ'ব লাগিব, তেতিয়াহে আপোনালোকে পইচা পাব। চাওক, ইয়াত লেণ্ড চেণ্ডিংটো ধৰি লওক আপোনাৰ ইয়াত পুৰণ চিন আছে, লেণ্ড চেণ্ডিংটো ইয়েছ হৈ থকা নাই, ন হৈ আছে, তেতিয়া কিন্তু আপোনালোকে কি কৰিব লাগিব। এই তিনিটাই যদি আপোনালোকে ন হৈ থাকে, তেতিয়া আপোনালোকে কি কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰিব। আৰু যদি চেনেলটোত নতুন হৈ আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আগলৈ চাবৰ কাৰণে। তো আপোনালোকে তিনিটা ন হৈ থাকিলে, আপুনি ফাৰ্ষ্টত যদি আপোনালোকৰ লেণ্ড চেণ্ডিং ন হৈ থাকে, তেতিয়া আপোনালোকৰ এই মাটিৰ কাগজ আছে, এই কাগজখিনি লৈ আপোনাৰ এইটো ষ্টেটাছটো আপুনি কম্পিউটাৰৰ পৰা ওলাই লৈ আপুনি আপোনাৰ এগ্ৰিকালচাৰ অফিচত জমা দিব। আপোনাৰ কৃষি কাৰ্যালয় অফিচ যিটো আছে আপোনাৰ ডিষ্ট্ৰিক্টত, সেই তাতে আপোনালোকে জমা দিব। তো জমা দিয়াৰ পিছত আপোনাক কিন্তু এই লেণ্ড চেণ্ডিংটো ইয়েছ কৰি দিব। যদি আপোনাৰ মাটিৰ কাগজ ঠিক আছে, তেতিয়া আপোনাক কিন্তু লেণ্ড চেণ্ডিংটো ইয়েছ কৰি দিব। তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই EKYC ষ্টেটাছটো এতিয়া আপোনাৰ নিয়াৰেষ্ট যিটো CSC চেণ্টাৰ আছে, আপোনাৰ ওচৰতে CSC চেণ্টাৰ আছে, আজিকালি চবতে CSC চেণ্টাৰ থাকে। তো আপোনাৰ ওচৰত যিটো CSC চেণ্টাৰ আছে, তাত যাই আপোনালোকে এই EKYCটো ইয়েছ কৰিব পাৰিব। তাত EKYC আপোনালোকে দিলে ইয়েছ হৈ যাব। তাত যাই ক'লে EKYC কৰিব লাগে PM কিষাণৰ, ইহঁতে আপোনাক EKYC কৰি দিব। তাৰপিছত 3 নম্বৰত হ'ল
আধাৰ বেংক চেণ্ডিং। চ' আপোনাৰ আধাৰ বেংক চেণ্ডিংটো কি কৰিব লাগিব, আপোনাৰ বেংকত যায় আপোনাৰ এই আধাৰ কাৰ্ডটো আপোনাৰ ইয়াত লিংক, বেংকৰ লগত আধাৰ কাৰ্ড আপোনাৰ লিংক কৰিব লাগিব। চ' আপোনালোকে এই তিনিটা কৰাৰ পিছত আপোনালোকে এই তিনিটা যেতিয়া ইয়েছ হৈ যাব, তেতিয়া কিন্তু আপোনালোকে পইচা 100% পাই যাব। তেতিয়া আপোনালোকৰ কোনো আৰু একো প্ৰব্লেমেই নাই। আৰু যদি কিছুমানৰ চাওক লেণ্ড চেণ্ডিংটো ইয়েছ হৈ আছে, সেইসকল মানুহে কিন্তু এই ষ্টেটাছটো চেক কৰা নাই, কি হৈ আছে ষ্টেটাছটো, এইসকলে কিন্তু পইচা নাপায়ও। কাৰণ ইয়াত চেক কৰি চাব লাগিব কি হৈ আছে, প্ৰব্লেমটো ক'ত কি হৈছে। বহুতৰে মই চাইছোঁ যে লেণ্ড চেণ্ডিংটো ইয়েছ হৈ আছে, EKYCটো ন হৈ আছে আৰু আধাৰ চেণ্ডিংটো ন হৈ আছে। এই দুটা অপশ্যন কিন্তু আপুনি কৰিলেই পইচা পাই যাব PM কিষাণৰ। তো যিসকলৰ এই লেণ্ড চেণ্ডিংটো ইয়েছ হৈ আছে, এইসকলে কি কৰিব, এই আপুনি CSC চেণ্টাৰত যায় EKYCটো কৰি ল'লেই হ'ল আৰু বেংকত যায় আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি ল'লেই হ'ল, তেতিয়া আপোনাৰ পইচা সোমাই যাব আৰু এগ্ৰিকালচাৰ অফিচত যাব নালাগে। আৰু যদি আপোনাৰ লেণ্ড চেণ্ডিংটো ন হৈ আছে, তেতিয়া আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাব লাগিব। কাৰণ যিহেতু আপোনাৰ মাটিৰ কাগজ জমাবন্দী এইবিলাক লেণ্ড চেণ্ডিং লেণ্ডৰ ৰেকৰ্ডবিলাক আপোনাৰ এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব, তেতিয়াহে আপোনালোকে লেণ্ড চেণ্ডিংটো ইয়েছ হ'ব, তেতিয়া আপোনালোকে বাকী দুটা কৰিব পাৰিব। চ' তাৰপিছত আপোনালোকে ইয়াত আৰু যদি আপোনালোকৰ এই FTO প্ৰচেছটো ন হৈ আছে, তেতিয়া আপোনালোকে কি কৰিব। চ' আপোনালোকক মই ক'ম যে এই FTO প্ৰচেছটো আপোনালোকে একোৱেই কৰিব নোৱাৰে, চব এইবিলাক চৰকাৰৰ হাতত। কাৰণ গভৰ্ণমেণ্টৰ হাতত এইটো FTO প্ৰচেছটো, আপোনালোকে এইটো একো কৰিব নোৱাৰে। চ' আপুনি এইটো কি কৰিব, আপোনাৰ FTO প্ৰচেছটো ন হৈ থাকিলে যেতিয়া PM কিষাণৰ টকাটো দিব, তাৰ 2 দিনমান আগতে আপোনাৰ FTO প্ৰচেছটো ইয়েছ হৈ যাব। এইটো আপোনালোকে একো কৰিব নালাগে। তো এইটো আপোনাৰ চিন্তা কৰিব নালাগে যে মোৰ FTO প্ৰচেছটো ন হৈ আছে, এনেকুৱা ন হৈ আছে একো কৰিব নালাগে। আপুনি নিশ্চিন্ত থাকক, আপোনাৰ এই পইচা দিয়াৰ আগে 2-1 দিন আগত আপোনালোকৰ এইটো ইয়েছ হৈ যাব, অট'মেটিক ইয়েছ হৈ যাব। ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিতে, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।